তেৰা চিয়াই ঐ মন্তু এই কি বুঝছ ভাই এই অস্ত্ৰ ধাৰেছো আজি কামত যাব লাগিব না এই অস্ত্ৰ সদায় গৃহস্থৰ ঘৰত ধাৰাবি পইচা নাই আৰু দিনটো 4 ধাৰাবি আধা ঘণ্টাকে এতিয়া কমচে কম 2 ঘণ্টা যাব আৰু চাহ ভাত পানী আছে হয় নেকি পইচা নাই গতিকে আমি এটা কাম মানে 4 দিনত খতম কৰিব লাগিব তেতিয়া আমি চলবা পাৰিম ঠিক মইনো ক'ত কাম পাম আৰু হয় দে হয় ঐ মন্তু এই কটাখান কিনবা লাগিব আই হান কিনবা লাগিব দে এখন খৈ গৈছি ভাজো মানে ঐ কুটে দেখুৱাই আছো দে তহঁতক লগ পালে ভালে হ'ল ৰ দে বচোন বহ মোক এটা আলমাৰি বনাই দিব লাগছিল তই আৰু আলমাৰি কি কৰা আই আলমাৰি আপিৰ বিয়া দিম না হয় নেকি দিবা লাগে দে হ'ব দে বনাই দিম দে বনাবি ৰ এতিয়া হাজিৰাত কৰবি না ঠিকাত কৰবি গোটেই জানাই টিকাৰ কামৰ ফিনিচিং নাই গম পাইছা না নাই আৰু এতে বহুত টাইম লাগাই তোৰ ৰাতি বিয়া গুচি যাব আলমাৰি অলবাৰে নাই হাজিৰাতে কৰ কালিৰ পাই মোক ঘৰত মোক আলমাৰিটো বনাই দিবা লাগে দে হ'ব দে আমি বনাই দিম চিন্তা নকৰিবি তই আমি বনাই দিম দে মই এতিয়া যাং দে যা কৰবি এই ভাতৰ ব্যৱস্থা কৰবি আকৌ লাগে ভাত তই টেনচন ল'ব নালাগে হ'ব দে যি খাম তাকে খুৱাম খালি মিছ নকৰবি তো ওলাই যা হৈ যায় কৰি দিম দে মই আহিলো দে যাবি কালি পুৱাই যাম যা এই মানটো এই কুটে ধুনীয়া টাকা মাল গম পাইছা না তই এই কামটো আমি অলপ বেছি দিন কৰিব লাগিব গম পাইছা না নাই কুটে আমি আহিছো দে তোমালে বত মই কাটি লৈ আনো ঠিক আছে দে মই আনো দে কাটি আনো কলখান অলপ ধাৰি দিবি গম পাইছা না ধাৰি দিব লাগিব কাটলো দে ঠিক আছে আৰু যি লাগে মই চব আনি দিম হ'ব দে খালি মোৰ আলমাৰিটো বহুত ভালকে বনোৱা বহুত ধুনীয়াকে বনাম চিন্তা নকৰিবি তই গম পাইছা না নাই চাদা মাছা এই চাদা মাছ দিবি গোটে এই আমাৰ মৰমত জুবিন দাই গুচি যাবাৰ পাই কিবা কাম বন কৰা কিবা মনে নহয় গম পাইছা না ৰত্নে কি কবি আজি 2 মাহে হ'ব লাহেকে তাকেতো আই জুবিন দাৰ লগত সিদিনা কি হ'ল আমি ভালকে গমেই নাপালো গম পাইছা না সেইটোৱেতো জুবিন দাই নাই পাব না নাপায় এই গোটে পাব মইতো কথা দিলো গম পাইছা না নাই তোৰ আলমাৰি ওলাই যাব জুবিন দাই নিয়ে চাই থাক পাই গোটে চাদা অলপ ৰত্নে মোৰ এটাই মনৰ ইচ্ছা যাতে জুবিন দাই ন্যায় পায় হ'ব দে পাব না হ'ব দে পাব দে তহঁতে অলপ কৰ মই অলপ চাহ বনাব দাং দে হ'ব দে গোটে লাল চাহ দিবি অলপ আদা দিবি